নমস্কাৰ বন্ধুসকল, RD Assam ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বহুতেই জানিব বিচাৰে যে ক্ৰিপ্টোকাৰেন্সি কি, বিটকইন কি। আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টিত নিশ্চয়কৈ এটি লাইক কৰি দিব, কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰাত যথেষ্ট অনুপ্ৰেৰণা যোগায়। ক্ৰিপ্টোকাৰেন্সি হৈছে এক প্ৰকাৰৰ ডিজিটেল কাৰেন্সি, যাৰ কোনো ফিজিকেল আকাৰ নাথাকে। ইয়াক হাতেৰে স্পৰ্শ কৰিব বা চুই চাব পৰা নাযায়। একমাত্ৰ ইণ্টাৰনেটৰ যোগেদিহে ইয়াৰ আদান প্ৰদান কৰিব পৰা যায়। কোনো চৰকাৰ বা জনসাধাৰণৰ ইয়াৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে। ই নিজৰ চাহিদা অনুযায়ী ওপৰলৈ উঠি যায় আৰু ইয়াৰ চাহিদা বা ডিমাণ্ড কমি যোৱাৰ লগে লগে ইয়াৰ মূল্য হ্ৰাস পায়। 2018 চনত RBI ভাৰতবৰ্ষত ক্ৰিপ্টোকাৰেন্সিত বিনিয়োগৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল, কিন্তু 2020 চনৰ মাৰ্চ মাহত সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত থকা বাধা নিষেধ আঁতৰাই দিয়াৰ ফলত বৰ্তমান ভাৰতবৰ্ষৰ জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী ক্ৰিপ্টোকাৰেন্সিত বিনিয়োগ কৰিব পৰা হৈছে আৰু নিজৰ ইচ্ছা অনুযায়ী ট্ৰেড কৰিব পৰা হৈছে। ক্ৰিপ্টোকাৰেন্সিৰ ক্ষেত্ৰত সবাতোকৈ উচ্চাৰিত বা সততে শুনিবলৈ পোৱা শব্দটি হৈছে বিটকইন। জাপানৰ ছাট'শি নাকামোটো নামৰ এজন ব্যক্তিয়ে এই বিটকইনৰ উদ্ভাৱন কৰিছিল। 2008 চনত প্ৰতিটো বিটকইনৰ মূল্য আছিল মাত্ৰ 5 টকা। 2015 চনত ইয়াৰ মূল্য হৈ গৈ প্ৰায় 14,000 টকা। 2020 চনত ইয়াৰ মূল্য হৈ গৈ প্ৰায় 11 লাখ টকা। কিন্তু বৰ্তমান সময়ত প্ৰতিটো বিটকইনৰ মূল্য হৈছে প্ৰায় 33 লাখ টকা। বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে ভৱিষ্যতে ইয়াৰ মূল্য আৰু অধিক হ'বলৈ গৈ আছে। সেয়েহে এই বিটকইন ক্ৰয়ৰ যোগেদি আপুনিও লাখ টকা উপাৰ্জন কৰিব পাৰে আৰু আৰ্থিকভাৱে উন্নতি লাভৰ চেষ্টা কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে বৰ্তমান সময়ত যিহেতু প্ৰতিটো বিটকইনৰ মূল্য প্ৰায় 33 লাখ টকা, গতিকে সাধাৰণ মানুহৰ কাৰণে এই বিটকইন ক্ৰয় কৰাটো সম্ভৱ নহয়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে মাত্ৰ 100 টকা মূল্যৰেও আপোনালোকে এই বিটকইন ক্ৰয় কৰিব পাৰে আৰু নিজৰ ইচ্ছা অনুযায়ী ট্ৰেড কৰিব পাৰে। তাৰ বাবে তলৰ ডিছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি গুগল প্লে ষ্ট'ৰৰ পৰা কোইনছুইচ কুবেৰ এপ্লিকেশ্যনটো ডাউনলোড কৰক। KYC ভেৰিফিকেশ্যন কৰাৰ লগে লগে বিনামূলীয়াকৈ লাভ কৰিব 50 টকা মূল্যৰ বিটকইন। ইয়াৰ পিছত নিজৰ ইচ্ছা অনুযায়ী নিম্নতম 100 টকা বা তাতোকৈ অধিক ডিপ'জিট কৰি নিজৰ ইচ্ছা অনুযায়ী ট্ৰেড কৰিবলৈ সক্ষম হ'ব আৰু নিজৰ ইচ্ছা অনুযায়ী বিটকইন ক্ৰয় কৰিব পাৰিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে বিটকইন কোনো ধৰণৰ খেলা নহয়, ই হৈছে এক প্ৰকাৰৰ ইনভেষ্টমেণ্ট। প্ৰথমতে কম মূলধন বিনিয়োগ কৰি ইয়াৰ জ্ঞান অৰ্জন কৰি লৈ পৰৱৰ্তী সময়ত দীৰ্ঘকালৰ বাবে অধিক ধন বিনিয়োগ কৰি ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব পৰা যায়। বিটকইনৰ নিচিনা আৰু কেইটামান কইন হৈছে ট্ৰন, ইথেৰিয়াম, ইনোকইন, ডজেকইন ইত্যাদি। পৰৱৰ্তী সময়ত এই সকলোবোৰৰ বিষয়ে আলোচনা কৰা হ'ব। বন্ধুসকল, ক্ৰিপ্টোকাৰেন্সিৰ বিষয়ে যদিহে আৰু অধিক জানিব বিচাৰে, আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটি টিপি দি পৰৱৰ্তী ভিডিঅ'সমূহলৈ অপেক্ষা কৰক। জয় আই অসম, ধন্যবাদ।